আমি অথৈ অতির দাস, তেরা বিশ্বকে আমি না পাও ঘিরে মানি অবশ্যই মহারাজ। তারা হয়তো নিবন্ধ বলে সকল প্রশ্ন মহারাজ আমন্ত্রিত সকল নৃপতিবৃন্দ উপস্থিত হয়েছে স্বয়ংবর সভায়। মোর মতে এতিয়াও বাকী আছে উপস্থিত অভিজিৎ প্ৰজা। অর্থ কি বিশ্বকে তো তাৰ অৰ্থ পানীৰ নিচিনা কৰিছে। যি মহান ভাৰতৰ নতুন মণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত সম্পূৰ্ণ বিচিত্ৰ হ'ব। মই বলবতী শ্রীকৃষ্ণ অস্তিত্ব থাকার বাবে আমি দায়ী নহয় তেওঁ মতে ভয়ংকৰ হবা অভিযোগ হ'ব নোৱাৰে সকলো বিৰোধীয়ে নিমন্ত্ৰণ পাই মোৰ সভালৈ। কিন্তু নিপতিৰ যি শ্ৰেষ্ঠ ব্যৱসায়ী
নিশ্চয় এবার নহয় তোমাৰ নহয় সহস্ৰবাৰ ভাগৰৰ পক্ষত মুখ লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰিছিল এই কৃষ্ণৰ ভয় দেখুৱাই ছোৱালী মকত দ্ৰৌপদী জৰাসন্ধ এই মূৰ্খ এই সঁচাকৈ মাৰি দিলে মূৰ্খ বিপৰীত কি চাই আছা এই কৃষ্ণৰ পদৰে সংসাৰে আমি সংখ্যা কৃষ্ণৰ বাবে মই প্ৰস্তুত এই বিশ্বাসীসকলে কৃষ্ণ পিতৃহীনৰ প্ৰতি সম্প্ৰয় কথাৰে সমৰ্থ কৃষ্ণৰ পদৰে সংসাৰী লীলাত বিশ্ববেদ বিপৰীত ধৰা ইয়াৰ
বন্ধু ওই বন্ধু সিরাজ কি কথা এখন রূপবান বলবান এই পৃথিবীর কোথায় নেই তোর এটা দুঃখিনী এও তোমাদের বড় বাড়ি লক্ষ্য করার পর যা যা দুঃখিনী Well,